Hey guys, welcome back to our channel. So guys, আজি ভিডিওটো ব্লগ নহয় যেহেতু বাৰিষা দিনত মহৰ উপদ্ৰৱটো অলপ বেছিয়ে হয় সেইবাবে আমাৰ জেঠু প্ৰবীণ ভট্টাচাৰ্যদেৱে মহৰ ওপৰত ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে বুজাই ক'ব গতিকে ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ দৰ্শকবৃন্দ এনেকুৱা সময়ত বা এটা ছিজনত গৰমকালি বিশেষকৈ মহৰ উপদ্ৰৱ ইয়াৰ পৰা হ'ব পৰা অপকাৰৰ বিষয়ে আপোনালোকক নতুনকৈ ক'ব প্ৰয়োজন নাই বুলি মই ভাবোঁ। কিন্তু কথা হ'ল কি আমি মহৰ পৰা হ'ব পৰা বিভিন্ন সমস্যাৰ পৰা কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ এই বিষয়ে আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে ইত্যাদি বিষয়ে আমি কম বেছি পৰিমাণে প্ৰত্যেক মানুহে অৱগত হ'ব। বিশেষকৈ আমাৰ ৰেডিঅ'তে হওক টিভিতেই হওক অন্যান্য বাতৰি কাকতে হওক চবতে আমাক ডক্টৰসকলে প্ৰায় চেষ্টা কৰি থাকে যে আমি মহৰ পৰা সাৱধানতা হিচাপে কি কৰিব লাগে। সাধাৰণতে আমি এইখিনি সময়ত ঘৰৰ আশে পাশে জাবৰ জোঁথৰ গোট খাবলৈ দিব নালাগে, লেতেৰা বস্তুখিনি ওচৰতে পেলাব নালাগে, ওচৰত ক'তো মহৰ উৎসজাতীয় গেলা পানী বা বন্ধ পানী আবদ্ধ কৰি ৰাখিব নালাগে, কোনো পাত্ৰ ওপৰমুখকৈ থ'ব নালাগে য'ত পানী জমা হৈ থোৱাৰ সুবিধা থাকে, য'ত মহে কণী পাৰিব পাৰে। কাৰণ আমি জানো এই মহৰ পৰা সাধাৰণ সৰু সুৰা বেমাৰৰ উপৰিও ডেংগু মেলেৰিয়া জাতীয় মাৰাত্মক বেমাৰো হ'ব পাৰে। গতিকে আমি ঘৰত বিশেষকৈ ৰাতিৰ সময়ত ভাল কোৱালিটিৰ বা ভাল কোম্পানীৰ আঁঠুৱা ব্যৱহাৰ কৰিব লাগে আৰু শোৱাৰ সময়ত আমি আঁঠুৱাবিলাক ভালকৈ চাৰিওফালে খুচি কাটি ল'ব লাগে যাতে মহে আহি উপদ্ৰৱ চলাব নোৱাৰে বা আমাৰ শৰীৰৰ পৰা তেজ শুহি খাব নোৱাৰে। তেজ শুহি খোৱাৰ উপৰিও মহে তাৰ শুঙত ৰৈ অহা বিষাক্ত বীজাণু আমাৰ শৰীৰত এৰি দিয়ে, যাৰ পৰা আমাৰ বিভিন্ন মাৰাত্মক কিছুমান বেমাৰ হয়। গতিকে আমি ঘৰৰ আশে পাশে থকা যিবিলাক মহৰ উৎস এইবিলাক ধ্বংস কৰিব লাগে আৰু ধ্বংস কৰিবৰ কাৰণে আমি সাধাৰণতে কি কৰোঁ, গধূলি সময়ত জাক দিয়াৰ যিটো ব্যৱস্থা এইটো বৰ ফলপ্ৰসূ ব্যৱস্থা, প্ৰত্যেক ঘৰে ঘৰে কামটো কৰিব লাগে। আমাৰ গধূলি সময়ত ধোঁৱা দিব লাগে। তাৰ উপৰি আমি কি কৰিব লাগে যে মহৰ উৎসৰ আশে পাশে আমি চূণ DDT জাতীয় পাউডাৰ স্প্ৰে কৰিব লাগে, ই মহ যথেষ্ট কমাই দিয়ে। গতিকে খাল ডুংবিলাক পুতি পেলাব লাগে বা পানীবিলাক বুট হিচাপে আঁতৰলৈ উটুৱাই দিব লাগে যাতে মহে কণী পাৰি তাত জমা কৰি পোৱালি জগাব নোৱাৰে। এইখিনি বৰ দৰকাৰী কথা। আৰু আমি বিশেষকৈ মুকলি অঞ্চলত যেতিয়া হাবি এজন ঘৰত কাম কৰিবলৈ যাওঁ আমাৰ শৰীৰটো আবৃত কৰি ৰাখিব পৰাকৈ দীঘল পোছাক পিন্ধিব লাগে যাতে শৰীৰৰ পৰা মহে তেজ খাব নোৱাৰে পৰিব। গতিকে এইবিলাক খুবেই দৰকাৰী কথা আৰু এইবিলাক যথেষ্ট ফলপ্ৰসূ। সেইকাৰণে মই মাননীয় দৰ্শকসকলক অনুৰোধ কৰিছোঁ যে এইখিনি সময় আমাৰ মহৰ কাৰণে অত্যন্ত উপদ্ৰৱৰ সময়। গতিকে মহ আমিতো নিয়ন্ত্ৰণ কৰি ৰাখিব তাক নোৱাৰোৱেই, তাৰ পৰা আমি বাচি থাকিবৰ কাৰণে আমি যিখিনি সাৱধানতা ল'ব লাগে এইখিনি আটাইতকৈ দৰকাৰী কথা। আৰু এইটোক আমি কেতিয়াও ওলাই কৰিব নালাগে কাৰণ দেখাত যথেষ্ট সৰু হ'লেও ই আমাক মাৰাত্মক সমস্যাৰ সন্মুখীন কৰাব পাৰে। গতিকে এইখিনি আমাৰ খুব ক'বলগীয়া কথা আছে।